শুৱালকুছি গৈ আছোঁ বৰ্তমান। গুৱাহাটী গ্ৰীণ বাছেৰে যাত্ৰা আৰম্ভ কৰিলোঁ জালুকবাৰীলৈকে, আৰু জালুকবাৰীৰ পৰা পুনৰ অ'টোৰে যাব লাগিব আমি শুৱালকুছিলৈ। গতিকে আপোনালোকে একেলগে ভিডিঅ'টো চাই থাকিব, ভাল লাগে শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰি দিব। মহাবাহু ব্ৰহ্মপুত্ৰ পাৰ, পাৰ্ক গুৱাহাটী পাৰ্ক সৌন্দৰ্যবৰ্ধন গৈছে, বহুতেই ভাল লাগিলে। এই দলংখন বনোৱা হৈছে, এইখন চুক দলংখন ট্ৰেণ্ডিঙত আছে, ভাল হৈছে। বন্ধুসকল, বিখ্যাত শৰাইঘাটৰ দলং পালোঁ। এইখন ব্ৰহ্মপুত্ৰৰ ওপৰতে আছে চুক, বহুত পুৰণা দলং হয়। এই পাৰ হৈ গ'লেই আমি শুৱালকুছিতে যাবলৈ সক্ষম হ'ম। আৰু মেঘৰ অৱস্থা বেয়া, আহোঁ আহোঁ হৈ আছে। পাহাৰ চুক গাঁও, শুৱালকুছি গাঁৱত ঘূৰিছোঁ তিনিজন বন্ধুৱে। বস্ত্ৰ উদ্যান পালোহি, আহিলে চব বস্ত্ৰ বল খেলি থকা আছে। পাৰ্ক হয় এখন। ইয়াতে মিউজিয়াম টাইপত আছে, সূতা কেনেকৈ বনায়, গাই গৰু, পাট মুগা, গাঁৱৰ ভাগ্য আছে। চকুৰি পলু, ড্যাম হয়। বাতি কি কৈছে এইটো? বাতি কাইছে দুজনে কথা পাতি পাতি গিয়েক ঘৈণীয়েক। অহো, মোৰ জাষ্ট লাইক জীয়া মানে নিচিনা হৈছে। আমাৰ প্ৰভু গুৰুজনে মেচিন বন শিল্প এটা আভাস দিছে। আমি পাৰ্কখনৰ অলপ চাৰাউণ্ডিংটো ঘূৰিছোঁ। ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰিব, আৰু আছোঁ। বন্ধুসকল, এতিয়া গৈছোঁ শুৱালকুছি টাউনলৈ, আৰু ইয়াতে আপোনালোকে পাট মুগা ইত্যাদি দোকান দেখিব। চিল্কালয় বেছি আছে। গৈ আছোঁ ভাল চাবৰ কাৰণে। কি নাম? নাপায় গুৱাহাটীৰ পৰা বিদায় মাগিছোঁ, আৰু আমি বহিছোঁ কেবিনত। পাওঁ এই শুবলৈ একদম আমনি আহিছে, গাঁও পাই থৈ দিছে।
নহ'লে কি হ'ব একেবাৰে বাছত এখন ফেন চলা নাই এৰা বাছ গাড়ী মোবাইল চাৰ্জো হোৱা নাই এখন এনেই লগাই থৈছোঁ কি হ'ব বোলে যোৱাবাৰত পামগৈ এইটো হেৰি হয় ফালৰ পৰা